নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। শ্ৰদ্ধা কাপুৰৰ ভাতৃ শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰক ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ। পূৰ্বৰ পৰাই বলিউড আৰু ড্ৰাগছৰ মাজত এটা সম্পৰ্ক আছে। বিগত কিছু সময়ৰ পৰা ড্ৰাগছৰ গোচৰত বলিউডৰ বহুতো তাৰকাৰ নাম সাঙুৰ খাইছে। কেইমাহমান আগতে মুম্বাইৰ পৰা গোৱালৈ গৈ থকা এখন জাহাজত পোৱা ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বলিউডৰ কিংখ্যাত শ্বাহৰুখ খানৰ পুত্ৰ আৰ্য়ান খানক। এইবাৰ বলিউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভায়েক সিদ্ধান্ত কাপুৰক ড্ৰাগছ সেৱন কৰা অভিযোগত আৰক্ষীয়ে আটক কৰিছে। দেওবাৰে নিশা বেংগালুৰুত এখন হোটেলত চলি থকা ৰেপ পাৰ্টিত আৰক্ষীয়ে অভিযান চলায় আৰু অভিযানৰ সময়ত সিদ্ধান্ত কাপুৰক আটক কৰে। সিদ্ধান্তৰ পিতৃ অভিনেতা শক্তি কাপুৰে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই একো জ্ঞাত নহয়, মই মাত্ৰ টোপনিৰ পৰা উঠি আহিছোঁ আৰু মোৰ ফোনটো অবিৰতভাৱে বাজিবলৈ আৰম্ভ কৰিছে। তাক গ্ৰেপ্তাৰ কৰা হোৱা নাই, কিন্তু ড্ৰাগছ সেৱনৰ বাবে পুলিচে আটক কৰিছে। বাতৰিত যিমানখিনি তথ্য ওলাইছে সিমানেই মোৰ হাতত আছে আৰু এই খবৰটোৱে মোক সঁচাকৈ অশান্তি দিছে, এনেকৈ শক্তি কাপুৰে বক্তব্য কৰে। দাউদ ইব্ৰাহিমৰ ভগ্নী হাছিনাৰ আধাৰত নিৰ্মিত হাছিনা পাৰ্কাৰত সিদ্ধান্তই ভগ্নী শ্ৰদ্ধাৰ সৈতে অভিনয় কৰিছিল। ছবিখনত শ্ৰদ্ধা কাপুৰৰ প্ৰথমটো টাইটেল ৰোল আছিল, আনহাতে সিদ্ধান্তই দাউদ ইব্ৰাহিমৰ চৰিত্ৰত অভিনয় কৰিছিল। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।